Hello everyone, good morning, welcome back to my channel. আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি পটাপট ক'ব লাগিব। লালবত্তি জ্বলি আছে হেৰিয়ৰ। কালি একচুৱেলি শুতে বহুত দেৰি হৈ গ'ল, ভিডিঅ' এডিটিং কৰি আছিলোঁ আৰু আজি উঠোতে বহুত দেৰি হৈ গ'ল, বহুত দেৰি মানে এতিয়া 9টা বাজিবলৈ হ'ল। 8:45 হৈছেগৈ। এনেও এইকেইদিন দেৰিয়ে হৈ যায় উঠা, কাৰণ চনুৰ স্কুল নাই যে। মোবাইলটো উলিয়াই লৈছোঁ, এতিয়া ভাবিছোঁ প্ৰথমতে ভিডিঅ' কৰিলোঁ, কাৰণ এইফালে বেটেৰী মই চাৰ্জত দি ৰাখিছোঁ। এটাই বেটেৰী আছে কাৰণে বহুত দিগদাৰ হৈ যায়। চ' এতিয়া প্ৰথমতে ব্ৰেকফাষ্ট বনাই, কাৰণ সিহঁতে উঠাই নাই যিহেতু, এতিয়া ভাবিছোঁ ব্ৰেকফাষ্ট বনোৱাৰ আগতে ভিডিঅ'টো আপলোড কৰি থৈ যাওঁ, তেতিয়া আপোনালোকে পাব, নহ'লে বহুত দেৰি হৈ যাব। আৰু এইফালে বনি গ'ল পাস্তা। আজি চিম্পল ক্ৰিমি পাস্তাহে বনাইছোঁ। এইফালে চলি আছে মোৰ মেচিন। আপোনালোকে অলপ ঘট শব্দ শুনিব পাৰে, আৰু আমাৰ ছাৰসকল এতিয়ালৈকে উঠা নাই। চ' মই ভাবিছোঁ আগতে খাই লওঁ, সিহঁতলৈ ৰখি থাকিলে নহ'ব, নহ'লে মোৰ কাম নহ'বগৈ। বাহিৰত বহুত ৰ'দ, বহুত গৰম। মোৰ যিখন আনিছিলোঁ যে পাটৰ সেইখিনি চব এৰি গ'ল, ইয়াত দেখিছেনে? চব গলি গ'ল, গলি এইদৰে তলত পৰি গ'ল চব। এইবোৰ মোৰ বেলকনিখন ঠিক কৰিবলগীয়া আছে, গৰমৰ কাৰণে কৰা নাই। ওলাবই নোৱাৰি মানে, ইমানেই গৰম। আৰু এইবোৰ শাক পাচলি যি লগাইছোঁ চব হেৰি হৈ গ'ল, জ্বলি গ'ল চব, পানী দিয়া স্বত্তেও। ইয়াত গৰম পৰিলে বৰ সাংঘাতিক ধৰণৰ গৰম পৰি যায়, একদম মানে ভাত পাতি দিব পাৰিব বাহিৰতে, কেৰাহী চেৰাহী চব পাতি দিব পাৰিব ৰ'দতে। মই ভাবিছিলোঁ এদিন মানে এইটো এবাৰ মানে এক্সপেৰিমেণ্ট কৰি চাম বুলি। বাহিৰত ইমান ৰ'দ পৰে নহয়, গৰম মানে একদম সিজি যাব, মাংস চাংস চব সিজি যাব তাত। এয়া মোৰ চাহ, আৰু এয়া হৈছে আখৰি পাস্তা ব্ৰেকফাষ্ট। আৰু এইফালে ভিডিঅ' ষ্টিল আপলোডিং, 19 মিনিট ষ্টিল লেফ্ট। আজিকালি কি হৈছে জানো, আপলোডিং হ'বলৈ ইমান টাইম লাগে নহয়, 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগিছে। মোবাইলটো নতুন মোবাইল হয়, এইটো যিটো মোবাইলত কৰিছোঁ এইটো নতুন মোবাইল হয়। চ' ধৰিবলৈ ইয়াৰ একো ব্যৱস্থা নাই যে, বৰ দিগদাৰ হৈছে। ইয়াৰ পিছফালে এটা জেক এটা লগাব লাগিব, তেতিয়াহে সুবিধা হ'ব এনেকৈ ধৰিবলৈ, নহ'লে স্পীকাৰটোৰ ওপৰতে গুচি যায়গৈ, গতিকে আৱাজটো কম শুনা যায়। কালি বজাৰৰ পৰা আনিছিলোঁ মৰিচা, ফুলকবি এতিয়াও হৈ আছে। ইয়াতো কি গম পাইছেনে, এইটো হৈছে স্কোৱাছ। তাৰপিছত আলু, আদা, সেইখিনি ইণ্ডিয়ান আদা। তাৰপিছত আনিছোঁ ভেন্দি, বন্ধাকবি আৰু ধনিয়া পাত। আজি ইয়াকে লৈ কিবা এটা বনাওঁ, অলপ বইল খাবলৈ মন গৈছে, বইল। আৰু আজি যোৱা ৰাতি যে আমি বাহিৰত খালোঁগৈ, গতিকে ভাত 1 প্ৰেছাৰ আছে, দেখিছেনে? ভাত 1 প্ৰেছাৰ আছে। দাদুৰ বোলে খাৰ ভাত খাবলৈ মন গৈছে, খাৰ ভাত আপোনালোকে খাইছেনে জানো? যোৰহাটৰ ফালে খুব বনায় খাৰ ভাত। মই আগতে খোৱা নাছিলোঁ, বিয়া হোৱা পাছতে গম পাইছোঁ। এইফালে উতলি থাকক দাইলখিনি, নিমখ হালধি দি। আজি বনিব এখন একেবাৰে চিধি চাধি থালি। এইটো এটা নতুন তেলৰ বটল ইউজ কৰিছোঁ, চাইছোঁ আজিলৈকে ভালকৈ পোৱাই নাই এটাও। এবাৰ এইটো এটা আনি চাইছোঁ, মানে দেখুৱাইছোঁ আৰু আপোনালোকক। আৰু এইফালে উতলি আছে চিধি চাধি ডাল, ৰহৰ ডাল। এইটো বটলৰ এটা ভাল, তেল একেবাৰে কম পৰে, দেখিছেনে? বহুত বেছি পৰি নাযায়। চ' এইখিনি তেল গৰম হ'ল, ইয়াত দিছোঁ মেথি গুটি। আৰু মেথি গুটিখিনি ইয়াত ফুটিলে ইয়াত দিছোঁ নহৰু আৰু এটা শুকান জলকীয়া। আজি মিষ্টাৰ বৰাই অকল নহৰুতে খাম বুলি কৈছে, চবতে নহৰুৱে দিবলৈ কৈছে অকল। সেইকাৰণে আজি পিঁয়াজ ব্যৱহাৰ নকৰোঁ, অকল নহৰু। এইফালে ডালখিনি তিয়াই ৰখাৰ কাৰণে দিছেনে, পটককৈ গলিছে, বেছি দেৰি লগা নাই। আৰু এইফালে তিয়াই ৰাখিছোঁ কলখাৰ। এই নহৰুখিনিৰ পৰা এটা ধুনীয়া গোন্ধ আহিছে, অকণমান জ্বলা নিচিনা। এইফালে আছে মৰিচা শাক, যিখিনি ৰঙা মৰিচা, সেইখিনি ডাল দৈ।
আৰু লগে লগে ইয়াত যাব চিধা চিধি হালধি, চিধা চিধি নিমখটো দিওঁতে খালি অকণমান চাই ল'ব লাগিব। কমাই দিছোঁ, পিছত যদি দৰকাৰ হয় দিম, কাৰণ শাক যিহেতু গলি যাব পাৰা মানে অকণমান কমি যাব যে, সেইকাৰণে এখন সিজিলেই হৈ যাব চিধা চিধি মৰিচাৰ ভাজি। I lose my breath whenever I see you. You stole my heart, what is it that you do? My life was great till you added colors. এইফালে ডালখিনি ধুনীয়াকৈ সিজিলে, এতিয়া আমি তেল মাৰিম মই চিধা চিধি ফুৰণ আৰু দিম নহৰু, কাৰণ আজি অকল নহৰুতে বনাম। এতিয়া বনাবলৈ লৈছোঁ চবতছে স্পেচিয়েল মানে আজিৰ শ্ব' ষ্টপাৰ বইল ৰেচিপিটো। তাৰ কাৰণে মই লৈছোঁ বন্ধাকবিৰ পাত, স্কোৱাছ, আলু। প্ৰথমতে লৈছোঁ এটা, এইটোতে বনাইছোঁ সৰু এটাতে। চব ইনগ্ৰেডিয়েণ্ট এড কৰি দিছোঁ। আপোনালোকে ইয়াত যি যি চব্জি পাচলি ভাল পায় এড কৰিব পাৰে, আৰু মোৰ ওচৰত যি পাচলি এভেইলেবল আছে সেইখিনিয়ে দিছোঁ। এভেইলেবল বুলি ক'লে নাহাঁহিব, আগতে আমি কলেজত এনেকৈ কৈছিলোঁ। আৰু দিছোঁ কেইটামান এইটো কি বুলি কয় কাবুলী বুট তিয়াই ৰাখিছিলোঁ, তাৰে কেইটামান দি দিছোঁ। কেইটামান দিছোঁ নহৰু, আৰু অভিয়াছলি নিমখ সোৱাদ অনুসৰিয়ে লৈ ল'ব। আৰু লাহে লাহে পাছত আৰু এড কৰিম কেইটামান বস্তু আছে, স্পেচিয়েল চিক্ৰেট ইনগ্ৰেডিয়েণ্ট বুলিব পাৰি। তাৰপিছত পানী বহুত মানে জোল নকৰোঁ, মই অলপমানহে ৰাখিম, বেছি নকৰোঁ, সেইকাৰণে বেছি নাই দিয়া। এতিয়া এইখিনি গেছত দি অকণমান উতলিবলৈ দিম। তাৰপিছত আৰু কেইটামান ইনগ্ৰেডিয়েণ্ট আছে সেইকেইটা এড কৰিম। ঢাকনিখন লগাই দিছোঁ, তেতিয়া সোনকালে হ'ব। খাৰ ভাত বনাবৰ কাৰণে মই ইয়াত লৈছোঁ কেইফুটামান নহৰু, অলপ সৰহকৈ লৈছোঁ অৱশ্যে, আৰু এটা লৈছোঁ জলকীয়া, আৰু শুকান কেৰাহীটোতে পূৰা কেৰাহীটো গৰম কৰি অকণমান সময় এইদৰে ভাজি থাকিম যেতিয়ালৈকে নহৰুখিনি অকণমান জ্বলি নাযায়। এইফালে নহৰুখিনি দেখিছেনে, ওচৰৰ পৰা দেখাইছোঁ, অকণমান ৰঙা পৰিছে ধুনীয়াকৈ। এতিয়া ইয়াত মই দিছোঁ বাতি সৰু, মই কমকৈ বনাইছোঁ, এয়া মানে এটা চাটনি হিচাপে বনাইছোঁ। আৰু ভাত ঠাণ্ডা ভাত হয়, এয়া আগতে যোৱা ৰাতিৰে ভাত। এইখিনি দিলোঁ, দি ইয়াত এইখিনি যিখিনি কল খাৰ বনাই ৰাখিছিলোঁ অকণমান ঘুটুকি লওঁ, সেইখিনি এড কৰি দিওঁ। অকণমান ক'লা হৈ গ'লে ভাল লাগে আচলতে। মোৰ কলখাৰখিনি বহুত পুৰণা হ'ল, আৰু ইয়াত ভালদৰে পুৰিব নোৱাৰি, পূৰা ধোঁৱা হৈ যায় যে, সেইকাৰণে বহুত এটা প্ৰব্লেম হয়। তাৰপিছত ইয়াত এড কৰিম নিমখ সোৱাদ অনুসৰি। সেইখিনি ভালদৰে শুকাবলৈ দিম, মানে পানীখিনি যাতে শুকাই যায়। বইলখিনিত দিম এটা চিক্ৰেট ইনগ্ৰেডিয়েণ্ট, সেইটো হৈছে এইটো, ধৰিব পাৰিছেনে, ওচৰৰ পৰা দেখাইছোঁ ৰ'ব। এইটো হৈছে বেম্বো শ্বুট ঠাই, ইয়াত কিনিবলৈ পায় এইদৰে, মানে বেম্বো বাঁহ গাজো কিনিব পায় গোটাকৈ, সেইটোৰ দাম বেছি হয়, কিন্তু এইদৰে বনাই থোৱা খৰিচাৰ দামটো কম হয়, গতিকে এইটোৱে বেষ্ট হয়, সেইকাৰণে মই এইটোৱে লৈ আহিলোঁ। ইয়াৰ অকণমান দিম, আৰু এইফালে মই পুৰি থৈছোঁ দুটা শুকান জলকীয়া। এইফালে মোৰ বইলখিনি ধুনীয়াকৈ হৈছে, মানে সিজিছেগৈ অলম'ষ্ট, পূৰা মানে অলম'ষ্ট 80% মান সিজিলেগৈ। এতিয়া ইয়াত এড কৰিম মই বেম্বো শ্বুট অকণমান লৈছোঁ, বেছি নাই দিয়া, এইটো বহুত ষ্ট্ৰং হয়। আদা নহৰু পেষ্ট অকণমান সৰহকৈ, তাৰপিছত লৈছোঁ দুটা শুকান জলকীয়া পুৰি লোৱা, এইখিনি ইয়াত এড কৰি দিম। এতিয়া এইখিনি অকণমান দেৰি হ'বলৈ দিম। কি ধুনীয়া গোন্ধাইছে নহয়, এনেকৈ খাওঁ লাগি গৈছেগৈ। এইখিনি হওক, অকণমান চিমত ৰাখি থৈ দিম, আৰু 10 মিনিটমানৰ কাৰণে চিমত সিজিব দিম। আৰু এইফালে মোৰ এইখিনি শুকালেগৈ। এতিয়া ইয়াত মই ওপৰতে, এইটো টোটেলি অপশ্যনেল হয়, মই অকণমান দুটোপালমান মিঠাতেল এড কৰি দিছোঁ, বছ
এয়া হৈ গ'ল আমাৰ খাৰ ভাত। এই খাৰ ভাতটো অন্য এটা ধৰণে মই বনাইছিলোঁ, মোৰ চেনেলত আছে। মই ইয়াৰ তাৰ লিংকটো বাৰু দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাবগৈ পাৰে। এইখন হৈছে আজিৰ চিধা চাধা থালি। মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাওঁ। তাৰ আগতে কি বনালোঁ এবাৰ দেখুৱাই দিওঁ। এয়া হৈছে বইল বেম্বু শ্বুটৰ মানে বাঁহগাজ খৰিচাৰ লগত। এয়া হৈছে ৰহৰ দাইল, নহৰু দি তেল মৰা। এয়া খাৰ ভাত আৰু এয়া হৈছে মৰিচা শাক, একেবাৰে মানে চিধা চাধাকৈ বনোৱা। আৰু এয়া ভাত, এয়া কালিৰ ভাত হয়, মানে বহুত এগালমান আছিলে কাৰণে নবনালোঁ আৰু। ঠাণ্ডা ভাতৰ লগত এখন হৈছে চিধা চাধা থালি। মই ছাৰ্ভ কৰি দিছোঁ। একচুৱেলি ধুনীয়াকৈ বাতি চাতিত দিলে ভাল লাগে, কিন্তু আজি মই একেবাৰে চিধা চাধা বনাইছোঁ যেতিয়া চিধা চাধাকেই ছাৰ্ভ কৰিম আৰু। এয়া ডাল, তাৰপিছত এয়া হৈছে খাৰ ভাত। এইখিনি একদম হেৰি নিচিনাকৈ সৰহকৈ নাই বনোৱা আৰু একদম এইফালে দিছোঁ। টেঙা আৰু খাৰ একেলগে নাখায় নেকি, মই টেঙা আৰু তিতা আৰু খাৰ নাখায় নে টেঙা আৰু খাৰ নাখায় জানো, মই অলপ কনফিউজ হৈ আছোঁ। সেইকাৰণে আপোনালোকে যদি জানে জনাব। অৱশেষত চিঞৰি মাউচ এটা পালোঁ মানে ইহঁতে দুয়োটা সদায় মোৰ মাউচটো লৈ গুচি যায়গৈ। এইটো মোৰ হয় পিছত মোৰ ইয়াত এটা মাউচ নাথাকে, মই সদায় মোৰ প্ৰব্লেম হয়। আজি লাগি মাউচ এটা অনালোঁ। এতিয়া মই গোটেই মাউচটোত মোৰ নামটো লিখি থৈ দিম, যাতে পিছত সিহঁতি দাবা কৰিব নোৱাৰে এইটো মোৰ হয় বুলি। এইফালে আমাৰ কাৰণে এতিয়া ডিঙিটো আমাৰো অকণমান চেৰচেৰোৱা নিচিনা লাগিছে। চনুৰ হৈ গ'ল যে, এইবাৰ আমাৰ পাল চাগে নেকি চৰ্দি। সেইকাৰণে কাঢ়া বনাবলৈ লৈছোঁ। কাঢ়া বাট ইয়াত মই চাহপাতো এড কৰি দিম। ইয়াতে আদা পিচিছিলোঁ, 2টা ইলাচিও লৈছোঁ চনু, তাৰপিছত 3টা লং আৰু কি দিওঁ, আৰু অলপমান জালুক, 2টামান জালুক দিছোঁ। জালুক কেঁচা হালধি দিওঁ, এইদৰে বনাই খাব পাৰে, খুব ভাল কাঢ়াটো। এনেই চৰ্দি তৰ্দি লাগিলে ষ্টাৰ্ট কৰি দিব লাগে আৰু ৰৈ থাকিব নালাগে আৰু মানে হেৰি কৰিবলৈ। আৰু এতিয়া ৰাতিৰ কাৰণে বনাম ৰুটি, শুকান ৰুটি। সেইফালে মঠি থৈছোঁ আৰু ইয়াত কাবুলী বুট বইল কৰি ৰাখিছোঁ। এইফালে কাবুলী বুট বইল কৰি ৰাখিছোঁ, লগতে এটা নহৰু দি দিছোঁ। এইখিনি পিটিকি দিম। আৰু এয়া আমাৰ কাঢ়া চাহ ৰেডি হৈ গ'ল। এইটো খাই লওঁ অকণমান।